বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি আমাক সপৰিয়ালে গহপুৰৰ GSSলৈ নিমন্ত্ৰণ কৰিছে। যিহেতু আমি বিশ্বকৰ্মা পূজাত আমি নিজৰ জেগাতে আমি ইয়াতে ব্যস্ত আছিলোঁ, গতিকে বিশ্বকৰ্মাৰ পিছদিনা আমাক তালৈ নিমন্ত্ৰণ কৰিছিল। আৰু তাতে যাওঁতে আমি লখিমপুৰৰ পৰা যেতিয়া আমি গহপুৰ গৈ আছিলোঁ, তাতে ৰাস্তাত বহুত ধুনীয়া এনেকুৱা প্ৰাকৃতিক দৃশ্য আমি দেখিবলৈ তাতে পাইছিলোঁ। আৰু আপোনাৰ গহপুৰলৈ লখিমপুৰৰ পৰা যিসকলে যায় বা তেওঁলোকে জানেই যে আমি অৰুণাচলৰ এটা পাৰ্ট আমি পাৰ হৈ যাব লগা হয়, আৰু এইখিনিয়ে হৈছে অৰুণাচলৰ সেই জেগাখিনি বান্দৰদেৱা বুলি কয়। এইখিনি অৰুণাচললৈ হয়। আপোনাৰ ধুনীয়া মন্দিৰ এটা আছে আপোনাৰ। এয়া হনুমান মন্দিৰ। আৰু গহপুৰ GSSত তেওঁলোকে বিশ্বকৰ্মাৰ লগত সংগতি ৰাখিয়ে তেওঁলোকে এখন লটাৰী খেল অনুষ্ঠিত কৰিছিল। আৰু এয়া গহপুৰ GSS। মানুহখিনিক লগ পাই ভাল লাগিল, বহুত ফ্ৰেণ্ডলি হয় তেওঁলোক। যদিও আমাতকৈ বহুতেই মোতকৈ বহুতেই তেওঁলোক বয়সত ডাঙৰ বা বহুত জ্যেষ্ঠ আছিল, তথাপিও তেওঁলোকৰ লগত ফূৰ্তি কৰোঁতে লগৰ লগত ফূৰ্তি কৰাৰ দৰে লাগিল, বহুত ভাল লাগিল। আৰু আমাৰ জাচিংফাও তাতে এজনৰ সৰু ল'ৰা এটা আছিল, প্ৰায় তাই সমবয়সীয়াই, তাৰ লগত বহুত খেলিলে, সেইটো দেখিও বহুত ভাল লাগিল। আৰু লাষ্টত এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক পুনৰবাৰ ধন্যবাদ, আমাক এইদৰে সপৰিয়ালে নিমন্ত্ৰণ কৰাৰ বাবে। আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই, see you again। বাহানা দিম তুমি বাহানা মাৰিয়ে থাকিব গাড়ীত বুজিব লাগিব আৰু এতিয়া